গুড মৰ্নিং ফ্ৰেণ্ডছ। আমাৰ ঘৰলৈ আজি ৰাতিপুৱা আহিছে ৰজি, মানে মামাৰ ছোৱালী আৰু মামা। আৰু তাই লাষ্ট টাইমৰ এক্সাম দিলে, তাই বহুত ভাল ধৰণে পাছ কৰিছে, সেইটো কাৰণে মোলৈ আজি মিঠাই লৈ আহিছে। আজি ৰাতিপুৱাই মায়ে পনৌনৰ শাক আমাৰ ভাড়াঘৰৰ একদম বাৰীতে ধুনীয়াকৈ হৈ আছে, মায়ে ধুনীয়াকৈ উঠালে। আৰু এইপিনে মাছ ইয়াত ফ্ৰাই কৰি আছোঁ, আৰু ইয়াত নহৰু গুচাই থৈছোঁ। আজি এনেকৈ মাছৰ জোলটো বনাম আৰু আপোনালোকে চাই থাকক। আৰু এয়া মাছখিনি ফ্ৰাই কৰা হৈ গ'ল, আৰু এয়া পনৌনৰ শাকৰ লগত অকণমান আলু দি দিছোঁ, আৰু এয়া অকল নহৰু দি পেলাই এতিয়া জোলটো বনাম। এয়া মাছৰ তেল আছেই, এতিয়া বনাব জানে আৰু আপোনালোকে, মানে কি তেলত অকল নহৰুহে দিম আৰু বেলেগ একো নিদিওঁ। তাৰপিছত এইখিনি দি পেলাই অকণ ভাজিম, ভাজ খোৱাৰ পাছতে এই মাছখিনি দি দিম, আমাৰ জোল ৰেডি হৈ যাব। আৰু চাওক মোক কিমান ধুনীয়াকৈ ঘামিছোঁ, আৰু গৰমত মানে একদম গৰমটো এনজয় কৰি কৰি মাছৰ জোল বনাই দিছোঁ। একদম আপোনালোকেও চাগে পূৰা একদম গৰমত এনজয় কৰিছে, গৰমটো এনজয় কৰিছে। আৰু মই এনেকৈ বনাই ভালেই পাওঁ, একো প্ৰব্লেম নাই, গৰম হওক ঠাণ্ডা হওক আমিতো খাবই লাগিব ন। আৰু যিহেতু ৰজিয়ে মাছ খাই ভাল পায়, আজি মাছ এনেকৈ আছিলে, ঘৰৰ ছোৱালী আৰু এনেকৈ বনাই দিছোঁ। আৰু হেল্ডি খানা খাব লাগে, সদায় স্পাইচি খাব নালাগে, সেইকাৰণে এনেকৈও আপোনালোকে খায়েই চাগে। আৰু এতিয়া মাছৰ জোল চোল হ'বই, আৰু মই বনাই লওঁ, তাৰপিছত আপোনালোকক লগ পাইছোঁ। এয়া একদম মাছৰ জোল উতলি আছে ধুনীয়াকৈ, দেখিছেনে আপোনালোকে। আৰু এয়া অকণমান লৰাই দিছোঁ, আৰু তাৰপিছতে আমাৰ হৈয়ে যাব এতিয়া খানা, আৰু আমি ধুনীয়াকৈ খাই লওঁ। আমি খাই মেলি হৈ গ'ল, মানুহজন শুই আছিলে কাৰণে এতিয়া উঠিছে। ইয়াত হয় পনৌনৰ শাকৰ জোল, এয়া মাছ, পটল ফ্ৰাই, পেটু ভাজি, এয়া ভাত। কৰা খাই লওঁ, ধুনীয়াকৈ খাই লোৱা দেই। কেনেকুৱা পাইছা খাই জোলটো কোৱাচোন? পনৌনৰ হা মজা খোৱা, আৰু লাগিলে সেই হটকেছত আছে জোল আৰু মাছ লৈ ল'বা। এয়া ৰাইচ দেখিছেনে, একদম খাই বোলে মজা হৈছে। আপোনালোকেও চাগে বনাই খায়, আৰু এনেকৈ খাই সঁচাকৈ খুব ভাল লাগে। আৰু যোনসকলে নাই খোৱা, পনৌনৰ শাকৰ লগত মাছ দি আপোনালোকে খাব। ইয়াৰ পৰা টকালি পাৰি পাৰি খাই আছে। আৰু ৰজি কেনেকুৱা পালি জোলটো খাই কচোন, কেনেকুৱা পালি? ধুনীয়া লাগিলে, বহুত ধুনীয়া, ভাল লাগিলে, বহুত ধুনীয়া লাগিলে। মাতাশ্ৰী আপুনি কওক, এটা অসমীয়া, আপুনিতো জানেই আৰু অসমীয়া ট্ৰেডিশ্যনেল খানাৰ কথা কওক। কেমেৰা তোমাৰে আছোঁ, এইপিনে চাই দিয়ক। এক্সেলেণ্ট, এক্সিলেণ্ট। অঁ অকণমান চাই দে কেমেৰা ফালে। এক্সেলেণ্ট, আল্টিমেট। আল্টিমেট, এই যে কৈছিলে চিনেমাখনৰ কথা, ৰঘুপতিৰ কথা, আল্টিমেট। সেই ফ্ৰেণ্ডছ, ভাত পানী খাই আজৰি হ'লোঁ, ইমান ঘামিছোঁ, চাওক হাতখন পূৰা একদম অৱস্থা বেয়া হৈ গৈছে। ভাত পানী খাই আজৰি হ'লোঁ। মাছৰ জোলটো একদম বেলেগ ধুনীয়া হৈছিলে খাবলৈ, একদম চিম্পলকৈ বনাইছোঁ, আৰু হাইজেনিক হয়, হেল্ডি খানা খাব লাগে, সেইটো কাৰণে বনালোঁ। সকলোৱে ভাল পালে খাই, আৰু মানে কষ্ট কৰি কিবা এটা বনালে কোনোবাই যদি খাই ভাল পায়, বহুত ভাল লাগে। আকৌ মোক কিটচেন আহিব লগা হ'ল, মই আটা মানে মুঠি থৈছোঁ, আকৌ চব্জি এটা বনাব লাগিব, মানুহজন নাইট শ্বিফ্ট আছে যে, খানা চানা বনাব লাগিব। আৰু যদি মই আবেলি ওলাই যোৱা কথা আছে অকণমান, যদি ওলাই যাওঁ ভিডিঅ'টো কৰিম, যদি ওলাই নাযাওঁ তেতিয়াহ'লে ভিডিঅ'টো এইখিনিতে এণ্ডিং কৰি দিম। আৰু নেক্সট ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকলৈ, আৰু এনেকৈ আপোনালোকৰ লগত সদায় থাকিম, মোৰ লগতো থাকিব। আজিলৈ আহিছোঁ, বাই বাই।